বন্ধুসকল, আজি মই খাবলৈ লৈছোঁ এয়া বাও চাউলৰ ভাত আৰু এইটো মাছ, ডাঙৰ কুহি মাছ আচলতে এইটো খাবলৈ লৈছোঁ। এইটো আপোনালোকে চাই লওক। যথেষ্ট ডাঙৰ পিচ হয় এইটো মই খাম আজি, তো আপোনালোকে চাই থাকক। মজা। টেষ্টি বন্ধুসকল। এতিয়া মই মাছ খাই চাওঁ। তামাম টেষ্টি বন্ধুসকল। লোকেল মাছৰ টেষ্টে বেলেগ হয়। তাতে চাৰিকীয়া নদীৰ মাছ হয়, খুব মিঠা। আপোনালোকে খাইছে নাই বাৰু কুহি মাছ ইমান ডাঙৰ? জনাব কমেণ্টছত। খুব ধুনীয়া হৈছে। খুবেই মিঠা হৈছে। চাওক না বন্ধুসকল, ইমান ধুনীয়া। আচলতে এইটো প্ৰায় 2.5 কেজি ওজনৰ কুহি মাছ হয়। বেলেগ টেষ্ট হৈছে। যথেষ্ট সোৱাদ। অতি সোৱাদ, অতি সোৱাদ। আপোনালোকে চাব পাৰে, চাওক কিমান ধুনীয়া।
অতিপাত সোৱাদ অতিপাত Oh my god. It taste মই বলবো চাও অসাধাৰণ সোৱাদ অসাধাৰণ তৃপ্তি দেই
ইমান ডাঙৰ কুহি মাছ আপোনালোকে খাই পাইছেনে নাই জনাবচোন। খুবেই মিঠা, খাই চাব। আঢ়ৈ কেজি ওজনৰ কুহি মাছ আপোনালোকে এইটো চকুটো খাম। আঢ়ৈ কেজি ওজনৰ কুহি মাছ আপোনালোকে খাই পাইছে নাই কমেণ্টছ কৰি জনাব। যদি পোৱা নাই কমেণ্টছ কৰিব, মই পঠাই দিম। খাই চাব কিমান মিঠা। ইয়াৰ মূৰৰ চাইজটো চাওক, অনুমান কৰক। গতিকে বন্ধুসকল, আঢ়ৈ কেজি ওজনৰ কুহি মাছৰ এটা অংশ মই খালোঁ। খুব মিঠা। আপোনালোকে খাই পাইছে নাই মই নাজানো, কিন্তু খাই চাব, খুবেই মিঠা হয়। যদি ভিডিঅ'টো ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্টছ কৰিব। আৰু যদি আপুনি আঢ়ৈ কেজি ওজনৰ কুহি মাছ খাই পোৱা নাই মোক কমেণ্টছ কৰি জনাব, মই আপোনালোকলৈ পঠিয়াই দিম। ঠিক আছে, ধন্যবাদ আজিলৈ।